নমস্কাৰ বন্ধুসকল, মোৰ এই নতুন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 10 এপ্ৰিল বিহু পালেহিয়ে। বিহুৰ প্ৰস্তুতি আপোনালোকৰ কেনেকুৱা চলিছে বাৰু জনাবচোন। ব্যস্ততাৰ মাজতে আজি বোলো ভিডিঅ' এটাও দিওঁ, যিহেতু বিহুটো আমাৰ অসমীয়াৰ বাবে এটা বহুত ডাঙৰ উৎসৱ। বোলো তাৰ মাজতে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াওঁ, এটা ৰেচিপিও আগবঢ়োৱা হওক। আপোনালোকৰ পিঠা পনা এতিয়ালৈকে বনোৱা হোৱা নাই বাৰু, লাগিম আৰু লাহে লাহে ইটো সিটো কাম কৰি আছোঁ। দেখুৱাই যাম বাৰু সেইখিনি পিছৰ নেক্সট ভিডিঅ'ত। এতিয়া আজি ৰেচিপি এটা লৈ আহিছোঁ। বোলো ৰেচিপি মানে কি, বিহুত আপোনালোকে বনাই খাবও পাৰে, কিন্তু বিহুতটো মাছে মাংসৰে বহুত কিবা কিবি থাকে, কিন্তু তাৰ মাজতে কিছুমান অসমীয়া থলুৱা খাদ্যও খাবলৈ মন যায় নহয়নে? সেইকাৰণে বোলো আপোনালোকলৈ এই ৰেচিপিখিনি আগবঢ়াওঁ, আপোনালোকে ট্ৰাই কৰিব পাৰে। তিয়ঁহৰ খাৰলি, তিয়ঁহ মাছৰ মানে খাৰলি আৰু শুকান মাছৰ খাৰলি। শুকান মাছটো মই ঘৰতে শুকুৱাইছোঁ, জুইতে শুকুৱাইছোঁ। ভিডিঅ'টো নহ'ল শুকান মাছ কেনেদৰে শুকুৱালোঁ, কিন্তু ফটো কেইখনমান আছে বাৰু, মই দেখাম। তেন্তে বলক মই কেনেদৰে কি কৰিলোঁ চাই থাকিব ভিডিঅ'টো শেষলৈ। কেৰাহীটো বহাই দিলোঁ, এতিয়া গৰম হ'ব দিম। তিয়ঁহখিনি কাটি হৈ গ'ল। এতিয়া অকণমান দেখিছেনে কিমান অলপমান তেল দিছোঁ। এতিয়া দুটামান পাঁচফোৰণ, এতিয়া তিয়ঁহখিনি দি দিম। অকণমান সোৱাদ অনুসৰি নিমখ, জলকীয়া দুটা ফালি দিলোঁ। এতিয়া খাৰ দিম। তিয়ঁহখিনি সিজোতে বেছি টাইম নালাগে, হৈ যাব সোনকালে। অতি কম সময়তে তিয়ঁহ খাৰ এটা টেষ্টি ৰেচিপি সকলোৱে বনাই খাব পাৰে। ইয়াত দিম অলপমান আদা নহৰু থেতেলিয়াই লোৱা। অলপ সময় ঢাকি থ'ম। এইটো চাইডে মাছখিনি ফ্ৰাই কৰি ল'ম। ৰৌ মাছ আৰু কুঁহি মাছো আছে, মই ফ্ৰাই কৰি ল'ম। কি হৈছে এইখিনি সিজিবলৈ ধৰিলে আৰু অলপ সময় ঢাকি থ'ম। মই আগৰ ভিডিঅ'টো কৈছোঁ যে বন্ধাকবি খাৰ বনাইছিলোঁ, আগৰ ভিডিঅ'ত আছে। তাতো কৈছোঁ যে খাৰত কেতিয়াও হালধিটো ব্যৱহাৰ কৰিব নালাগে। খাৰে কালাৰটো এটা এক্সট্ৰা কালাৰ আহে। খাৰত হালধিটো ব্যৱহাৰ কৰিলে খাবলৈ মানে যিটো খাৰৰ সোৱাদ সেইটো নাইকিয়া হৈ যায়। মই এতিয়াও কৈছোঁ আপোনালোকে খাৰত হালধিটো কেতিয়াও ব্যৱহাৰ নকৰিব। সেই কালাৰটো দেখিছে। এতিয়া পৰিৱেশন কৰি দেখুৱাম আপোনালোকক। এতিয়া শুকান মাছৰ খাৰলি মই ৰেডি কৰিম। এয়া পুঠি মাছ আৰু বেচা মাছ মিক্স আছে। এয়া চাওক। এতিয়া দিম খাৰ। সৰু চামুচেৰে 3 চামুচ খাৰ দিছোঁ। থেতেলি লোৱা নহৰু আদা, ইয়াত জলকীয়া দুটাও থেতেলিয়াই লৈছোঁ। সোৱাদ অনুসৰি নিমখ, সৰু চামুচেৰে জালুক 1 চামুচ দিছোঁ। ইমান ধুনীয়া এটা ফ্লেভাৰ আহিছে নহয়, কি ক'ম। গোন্ধটোত মানে ৰ'বই পৰা নাই আৰু। হৈ গৈছে আৰু শুকান মাছৰ খাৰলি। তিয়ঁহ খাৰলি আৰু শুকান মাছৰ খাৰলি খাবলৈ কিন্তু বহুত সোৱাদ হয়। আপোনালোকে খাব দেই। তেনেকৈ কওঁ শুকান মাছৰ উপকাৰিতা বহুতে
হয়তো জানেই যে জ্বৰ হ'লে মেলেৰিয়া বা যিকোনো বেমাৰ মানে আছে কাহ চৰ্দি তেনেকুৱা বেমাৰত শুকান মাছৰ উপকাৰিতা বহুতেই প্ৰয়োজনীয় যে জ্বলা কৰি অলপ খালে মেলেৰিয়া বা জ্বৰ ভাৱ তেনেকুৱা থাকিলে সোনকালে ভাল হয়। আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বোলো, কাৰণ বিহুৰ ব্যস্ততা জানেই সকলোৱে এতিয়া বিহুত কিমান ব্যস্ত। যোনবিলাকে টাউনত আছে বা মানে ঘৰৰ পৰা দূৰত আছে তেওঁলোকেতো ঘৰলৈ যাবলৈ প্ৰস্তুতি কিমান কি মানে এটা উলহ মালহৰ পৰিৱেশ জানেই আৰু বিহুৰ কেনেকুৱা কি। বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো প্ৰেছ কৰিব নাপাহৰিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাই যায়। ঠিক আছে তেন্তে আজিলৈ বাই বাই।